নমস্কাৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ। আজি মই বনাব ওলাইছো ঘৰুৱা মছলা ব্যৱহাৰ কৰি এটা সিম্পল চিকেন ৰেচিপি। ভিডিঅটো শেষলৈকে চাব, যিহেতু মোৰ এইটো প্ৰথম ভিডিঅ। কিবা ভুল দেখা পালে কমেন্ট কৰি জনাই দিব। তেন্তে আহক ৰেচিপিটো আৰম্ভ কৰো। প্ৰথমে মাংসখিনি ভালকৈ ধুই প্ৰয়োজনীয় আলু, পিয়াজ, আদা, নহৰু আদি ভালকৈ কাটি ধুই ৰেডি কৰি লৈছো। দুটা পিয়াজ আৰু এটা বিলাহী কাটি লৈছো পেষ্ট বনাবলৈ। শুকান মছলা হিচাপে ব্যৱহাৰ কৰিছো গোটা জিৰা, ধনিয়া আৰু জালুক। কেৰাহীত অলপ সময় গৰম কৰি ভালকৈ এইখিনি খুন্দি গুৰি কৰি লৈছো। এতিয়া মাংসখিনি হালধি গুড়ি, খুন্দি লোৱা শুকান মছলাখিনি আৰু সোৱাদ অনুযায়ী নিমখ দি পেলাই অকণমান তেল দি ভালকৈ সানি লৈছো। এতিয়া কেৰাহীত তেল অকণমান গৰম হ'বলৈ দি কাটি ৰখা আলুখিনি অকণমান সময় ৰংচোৱা হোৱালৈ ভাজি লম। এতিয়া একেখিনি তেলতে এটা শুকান জলকীয়া, দুখিলা তেজপাত আৰু অকণমান পাঁচফোৰণ দি দুটা পিয়াজ কাটি লৈ সেই একেখিনি তেলতে দি কিছু সময় ভাজি ল'ম। আদা, নহৰু, জলকীয়া খুন্দি থোৱা পেষ্টখিনিও এতিয়া দি কিছু সময় লৰাই আকৌ বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনিও দি ভালকৈ ভাজি ল'ম। মছলাখিনি ভালকৈ ভাজি লৈছো যাতে পিঁয়াজৰ কেঁচা গোন্ধটো নোহোৱা হয় আৰু লাগি নাযাবৰ বাবে অকণমান পানী ছটিয়াই দি পেলাই এতিয়া মছলা সানি ৰখা মাংসখিনি কেৰাহীত দি পেলাই ভালকৈ ভাজি ল'ম। যিহেতু মই কম তেল ব্যৱহাৰ কৰিছো, গতিকে মাংসখিনি যাতে ভিতৰলৈ সিজি যায় তাৰ বাবে অকণমান পানী ছটিয়াই ভালকৈ ভাজি লৈছো। এতিয়া ভাজি ৰখা আলুখিনি মাংসখিনি দি দিছো, অলপমান লাৰি ঢাকনি লগাই আকৌ অকণমান ভালকৈ সিজিবলৈ দি দিছো। দেখিবলৈ পাইছে মাংসখিনিৰ পৰা সুন্দৰকৈ তেলখিনি ওলাই আহিছে, মানে মোৰ মাংস ভাজি প্ৰায় হৈ গৈছে। এতিয়া একাপ পানী দি ভালকৈ লৰাই ঢাকনি মাৰি 15 মিনিটমান সিজিবলৈ দিছো। আৰু এয়া দেখিছে সুন্দৰকৈ মাংসখিনি বনোৱা হৈ গৈছে। ওপৰত অকণমান মান ধনিয়া কাটি বাটিত সাজি লৈছো আৰু গৰম গৰম ভাতেৰে সৈতে এইখিনি খাবলৈ এতিয়া ৰেডি হৈছে। ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।